নমস্কাৰ বন্ধুসকল, ইয়া দেখিছে মই যাব ওলাইছোঁ অলপমান বজাৰ কৰি আহোঁ। মানে বজাৰ মানে আপোনাৰ সেই বিশালত যাম বুলি ভাবিছোঁ অকণমান। তাৰমানে বিশালত অকণমান কাপোৰ কিনিব যাম বুলি। তো মানে বহুত দিন হ'ল বজাৰ চজাৰ যোৱা নাই, যাব পৰা নাই। তো সেইকাৰণে যাব ওলাইছোঁ। আৰু ইয়া দেখিছে মই এতিয়া গাড়ীত বহিছোঁ। এতিয়া আৰু মই যাব ওলাইছোঁ। তো এবাৰ যাওঁ, কি পাওঁ অলপ চাই আহোঁ। তো নোচোৱাকৈ একো কিনিব নোৱাৰোঁ। তো সেয়ে অকণমান যাই পেলাই লৈ আহোঁ। মই এতিয়া যাব ওলাইছোঁ আৰু গাড়ীখন ওলালোঁ। এতিয়া মই ধুনীয়াকৈ এতিয়া যাব ওলাইছোঁ। যাওঁ অলপ বজাৰ চজাৰ কৰি আহোঁ। আৰু এয়া আমাৰ হাতীঘৰ চাৰিআলি দেখিছে আপোনালোকে। মাছৰ বজাৰবোৰ গোটেই ফুটপাথত বহিছে, গাড়ী চাৰিবোৰ দুয়োফালে পাৰ্কিং কৰিছে। আচলতে এনেকুৱা ভিতৰুৱা ৰাস্তা এইটো এটা মানে মেইন ৰাস্তা নহয়, মানে মেইন ৰাস্তা মানে মাজৰ আৰু আপোনাৰ সেইটোৱে মেইন ৰাস্তা, মেইন হাতীঘৰ চাৰিআলি। তো সেই ৰাস্তাটোত আচলতে ইমান গাড়ীবিলাক ৰখাব নালাগিছিল। তো আৰু এতিয়া আহি আমি হাতীঘৰ চাৰিআলি পালোঁ। আৰু ইয়াত দেখিছে আপোনালোকে হাতীঘৰ চাৰিআলি পুলিচ পইণ্ট এইটো। আমি এতিয়া চিধা যাম, এইটো ৰেলৱে কলনী ৰোড। তো আমি এইফালেদি গৈ আমি যাম ডাইৰেক্ট একদম বিশাল মাৰ্কেট নাযাওঁ, ঠিক আমি এতিয়া কলনীত অকণমান পাচলি বজাৰ কৰিম। তো মানে কি বজাৰ আছে চাম। আৰু এয়া আমাৰ হাতীঘৰ চাৰিআলিখন বজাৰ, মানে হাতীঘৰ চাৰিআলি মানুহখিনি ইয়াতে বজাৰ চজাৰ কৰে। আৰু আমি এতিয়া গাড়ীৰ পৰা নামিলোঁ দিওঁ। এতিয়া আমি বজাৰলৈ গৈ আছোঁ, বজাৰ অলপমান কৰোঁ। বজাৰ খালী হৈ আছে, নাজানো বজাৰ আছেনে নাই। বলকচোন তো বজাৰখন দেখুৱাই দিওঁ অলপমান। বজাৰখিনি গোটেই খালী হৈ আছে, নাই যেন পাইছোঁ। তথাপিও অকণমান চাই লওঁ। আৰু এয়া দেখিছে আপোনালোকে হাজবেণ্ড ৱাইফে বজাৰ কৰিছে। দেখিছে মোনা ভৰ্তি কৰি আনিছে, একদম দাঙিবই পৰা নাই। ইছ বাপৰে বাপ। আৰু এই তেখেতৰ ৱাইফে একদম ৰঙালাও আগ লৈ গৈছে। আজি ঠিকছে খানা খাব আৰু একদম পূৰা জমিব আৰু খানা। বেলেগ দিনা ইয়াতে একদম বজাৰ মানুহ খোজ কাঢ়িব নোৱাৰি, ইমান হেঁচা ঠেলা। কিন্তু ইয়াতে সেই ৱালত লিখি দিছে ন বজাৰ বুলি। ইয়াত দেখিছে, সেইকাৰণে ইয়াত বজাৰ নাই, চব ভাঙি দিছে। এই অকণমান আগত আছে আৰু আগত চাই লওঁ কিমান বজাৰ আছে। আৰু আহিলোঁ আমি ইয়াতে অকণমান বজাৰ কৰিবলৈ, অলপ পাচলি বজাৰ কৰি লওঁ। কিমান আছে চাই লওঁ পাচলি বজাৰ। আৰু ইয়াত দেখিছে আপোনালোকে পাচলি বজাৰখনত আহিছোঁ অলপমান বজাৰ কৰিবলৈ। চাই লওঁ কিমান আছে বজাৰ। আৰু বজাৰ কৰিলোঁ আমি। ইয়াত দেখিছে পিঁয়াজ, আম, বেলেগ নাই একো, অকল আম আৰু পিঁয়াজে লৈছোঁ। অকণমান বজাৰ কৰিলোঁ। আৰু আহি মই এতিয়া কলনী বজাৰ কৰা হ'ল। এতিয়া আৰু মই গৈ আছোঁ আপোনাৰ কিহত কি কয় এইটো বিশাল মাৰ্কেট। বিশালত অকণমান বজাৰ কৰিব আছে। বিশালৰ বজাৰখিনি কৰি পেলাই মই আকৌ উভতিম ঘৰলৈ, কাৰণ টাইমো হ'ব ধৰিছে এতিয়া বন্ধ হোৱাৰ। 10টা এতিয়া 11টাই বাজিল প্ৰায়। তো সেইকাৰণে আৰু অলপ পুটুককৈ ধাম বজাৰখিনি কৰি আনোগৈ, কি হয় চাওঁ। আৰু ইয়াৰ ৰেলগেট পৰিছে আপোনালোকে দেখিছে, সেইকাৰণে মই ইয়াতে ৰৈ আছোঁ। ৰেলগেটটো খোলাৰ পিছতে মই ইয়াৰ পৰা আকৌ গুচি যাম। নুনমাটি বিশাললৈ বজাৰ কৰি আহোঁ অলপমান। আৰু পালোঁ আহি জ্যোতিনগৰ গুৱাহাটী কলেজ গেট। আৰু অকণমান আগত আছে আমাৰ বিশাল মাৰ্কেট। আৰু আহি পালোঁ। এতিয়া পাৰ্কিং ক'ত পাওঁ তাকে চাই আছোঁ। ৰ'ব, পাৰ্কিং এভেইলেবল হ'ব, মানুহ ইমান নাই। এইখিনিতে ৰাখিলে ভাল হ'ব। তো আমি এইখিনি ৰাখিলে ভাল হ'ব ন, এইখনেতো বিশাল। আৰু আমি এইখিনি জেগা পাইছোঁ, অকণমান দূৰ হওক দুৰ্গতি নহওক, সেইকাৰণে অকণমান দূৰত আহি ৰখালোঁ। আৰু এতিয়া আমি বজাৰ কৰি আহোঁ। মই এতিয়া যাব ওলাইছোঁ। আৰু গিফ্ট মই দেখাই দিম আপোনালোকক। আৰু এতিয়া যাব ওলাইছোঁ বিশাল মাৰ্কেটৰ ভিতৰত। গাড়ী চাইড কৰিলোঁ ধুনীয়াকৈ। আৰু এয়া আমি ফুটপাথেদি ৰ'ব, মই কাৰ্ডকেইখন অনা নাই। ৰ'ব।
মই গাড়ীৰ পৰা আকৌ কাৰ্ডকেইখন আনিব লাগিব, নহ'লে বিল কেনেকৈ পে'মেণ্ট কৰিম, দিগদাৰ হ'ব। নহ'লে পে'মেণ্ট কৰিব লাগিব, আমাক পেনে নিদিব, পইচা দিব লাগিব নহয়, সেইকাৰণে কাৰ্ড পে'মেণ্ট কৰিব লাগিব। কাৰ্ডখিনি লৈ যাওঁ। কাৰ্ডখিনি ল'লোঁ, লৈ পেলাই এতিয়া গৈ আছোঁ। আমি এতিয়া বিশাল মাৰ্কেটৰ ভিতৰত সোমাই যাম। আৰু ইয়াত দেখিছোঁ মোৰ বন্ধুজন ফোনত কথা পাতিল, আৰু এতিয়া আমি গৈ আছোঁ একেলগে। আহি আছোঁ ফুটফাটে আমি এতিয়া গৈ আছোঁ বিশাল মাৰ্কেটৰ ভিতৰলৈকে। আৰু এতিয়া আমি সোমাই যাম। বিশাল মাৰ্কেট পালোঁ আৰু আপোনালোকে আহি হা আমি বেলেগ ক'ৰবাতহে ৰখিলোঁ দেখোন, এতিয়া বিশাল মাৰ্কেট বুলি ভাবিলোঁ। আচলতে কি হ'ল জানেনে, আমাৰ মানে ভিডিঅ' কৰাৰ ধান্দাতে তাৰমানে মই সেই বিশাল মাৰ্কেটখন এৰি থৈ গ'লোঁ, কিন্তু চকুতে নপৰিল বুজিছে। কিন্তু আকৌ কথা পাতি আকৌ মনত পৰি গ'ল। তাৰপিছত আকৌ আমি ঘূৰি আহিলোঁ, তেতিয়াই গম পালোঁ যে আমি এইখন সেই বিশাল মাৰ্কেট বুলি। তেনেকৈ একদম সঁচাকৈ দিয়ে, একদম ইমান বেয়া লাগিল, এৰি থৈ গুচি গ'লোঁ, আকৌ ঘূৰি আহিব লগা হৈছে। এতিয়া আমি আকৌ ঘূৰি আহি আছোঁ। আৰু এয়া বিশাল আহি পালোঁ বিশাল মেগা মাৰ্ট। আৰু আহি পালোঁ আমি বিশাল মেগা মাৰ্ট। এতিয়া দেখিছে আপোনালোকে, আমি এতিয়া ভিতৰত সোমাই যাবলৈ চেষ্টা কৰিম। এয়া বিশাল মেগা মাৰ্ট। আৰু বস্তুখিনি ভিতৰত ভৰাই আছে। এয়া আৰু বস্তুখিনি ভৰালোঁ। ফাইনেলি আমি বস্তু ভৰা হৈ গ'ল। এতিয়া আৰু আমি যাম। এতিয়া আৰু ৰাওনা হ'ব লাগিব। 12টা বাজি পাৰ হৈ গ'ল। এতিয়া সোনকালে যাই ঘৰ সোমাওঁ, বেছি দেৰি বাহিৰত থকাৰ কাৰণে ভাল নহয়। আৰু আহি আছোঁ আমি, গৈ আহি এতিয়া আমি ঘৰ পামগৈ। বিশালৰ পৰা আহি আছোঁ। আৰু আহি আমি ৰেলৱে কলনী ৰাস্তাটো পালোঁ। এয়া পানী গোটেই ৰাস্তা, এইবিলাক গোটেই বোকা হৈ আছে। আৰু আহি আমি হাতীগড় চাৰিআলি পালোঁ। এয়া হাতীগড় চাৰিআলি। এইখিনি জাম হৈ আছে অলপমান। আৰু ইয়াত দেখিছে হাতীগড় চাৰিআলি পুলিচ পইণ্টটো। আহি আছোঁ। আপোনাৰ বস্তুখিনি কি ভৰাই লৈছে নেকি? আৰু মোৰ বন্ধুজনে ইয়াতে নামিব, তেখেতৰ গাড়ীখন ইয়াতে আছে। আৰু তেখেতক আৰু মই দৰকাৰত মোৰ ফালে লৈ নাযাওঁ মোৰ ঘৰলৈ, তো ইয়াতে নমাই দিম। আৰু তেখেতক নমাই দিয়ে আৰু মোৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিম। ধন্যবাদ।